গুড মৰ্নিং নমস্কাৰ ওকে দিনটো আৰম্ভ কৰি দিলোঁ গা পা ধুই ৰ'ব একেলগে নমু কৰি আহোঁ তাৰপিছত আপোনালোকক আজি ফুৰাবলৈ যাম ময়ো যাম আপোনালোককো লৈ যাম ৰেডি হৈ থাকক মই নমু কৰি আহালৈকে ওকে মই নমু কৰি আহি গ'লোঁ তো আজি আপোনালোকক মই লৈ যাম মেন মেড ফৰেষ্ট তেনেহ'লে বলক ৰেডি হওঁ যাব ৰেডি হৈ গ'লোঁ আমি বাপৰে কি ৰ'দ কেমেৰা চেমেৰা ভৰাই লওঁ ৰ'ব উঠি লওঁ বলক এতিয়া যাওঁ আমি আমাৰ ডেষ্টিনেশ্যন ষ্টাৰ্ট কৰিছোঁ ওদালগুৰিৰ পৰা এয়া পালোঁ আমি কাহিবাৰী ইয়াতে চাৰিআলি এটা আছে ইয়াৰ পৰা আমি চিধা যাম যদি আপোনালোকে ৰৌতা হৈ আহে বেলেগ ঠাইৰ পৰা তেনেহ'লে আপোনালোকে এইটো ছাইডেৰে আহিব আহি পিনে ৰাইট টাৰ্ণ লৈ ল'ব আৰু ৰাইট টাৰ্ণ লৈ এনেকৈ চিধা গৈ থাকিলেই হ'ল আমাৰ লগত আহি থাকক আৰু যিমানে ওচৰ আহি আছে সিমানে চাব ৰাস্তাবিলাক বেছি ধুনীয়া হৈ যায় আছে মানে একেবাৰে প্ৰকৃতিৰ মাজত সোমাই যায় আছোঁ এয়া পাহাৰ দেখিব পাইছোঁ আৰু লাহেকৈ আৰু এয়া কথা পাতি আমি আহি পাই গ'লোঁ ভৈৰৱকুণ্ড এয়া পাই গ'লোঁ লিখাই আছে ইয়াতে ৱেলকাম টু মেন মেড ফৰেষ্ট গেথছেমানে মেন মেড ফৰেষ্ট এইবিলাক ৰাস্তাত আৰু কিবা কিবি বনাই আছে কিবা ৰিজৰ্ট বনাব নেকি নে পাৰ্ক বনাই বা যি বনালেও হোৱাৰ লগে লগে লৈ আহিম আপোনালোকক ইয়াতো মই মোৰ লগত আৰু এইফালে আমাৰ লাহেকৈ ৰাস্তা চেঞ্জ হৈ গ'ল পকী ৰাস্তাৰ পৰা এয়া আমি পালোঁ কেঁচা ৰাস্তা বাপৰে কি মস্ত ডাঙৰ ফৰেষ্ট এইখন গছ আৰু চাৰিওফালে গছ তাৰ মাজে মাজে আহি আছোঁ এয়া চাওক ছাইডৰ ফালে কি ডাঙৰ ডাঙৰ গছবিলাক ৰুই থোৱা আছে আৰু আহি আমি পাই গ'লোঁ এটা তিনিআলি ইয়াতে এখন কিবা লিখা আছে ৰ'ব চাই দিওঁ এই ফৰেষ্টখন গেথছেমানে JFMC কমিটি এটা সেই কমিটিটোৱে মেনেজ কৰি আছে ধনচিৰি ফৰেষ্ট ডিভিজনৰ আণ্ডাৰত আৰু ইয়াতে ফোন নম্বৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিও আহিব পাৰিব আমি এতিয়া যাম সেইফালৰ চিধা ৰাস্তাটো দি আৰু এইফালেও নদী আছে তেনেকৈ ৰাস্তা আছে চাগে আৰু আহি আমি পাইছোঁ এয়া এটা কেম্প পাইছোঁ ৰ'ব এইটোৱে চাগে কেম্পটো হয় চাগে নামি চাওঁ ন য়েছ যিখন মেন মেড ফৰেষ্ট তাৰে এইটোৱে কেম্প হয় আৰু ইয়াতে লিখা আছে কোন চনত কেনেকৈ কেতিয়া কি প্লেণ্টেশ্যন কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ গভমেণ্টেও যথেষ্ট সহায় কৰিছে তো তাৰ কাৰণে গভমেণ্টকো থেংক ইউ ইমান ধুনীয়া এটা পদক্ষেপ লোৱাৰ কাৰণে চাওকচোন সকলো ফালে গছ আৰু কেৱল গছ ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত নিজকে ৰাখিব পাৰিলে কি লাগে আৰু এইটো ইয়াতে আছে পুখুৰী এটা দীঘলী পুখুৰীৰ নিচিনা একেবাৰে দীঘল পুখুৰীটো চাওকচোন আৰু এইটো ট্ৰি হাউচ চাগে বলক তাতে যাওঁ আমি এতিয়া আমি যাই আছোঁ পুখুৰীৰ পাৰে পুখুৰীৰ এইফালে আকৌ নদী কি ধুনীয়া ন এটা চাইডে পুখুৰী এটা চাইডে নদী মাজতে ৰাস্তা এনেকৈ আমি আহি আছোঁ ট্ৰি হাউচৰ ওচৰত গাইজ আহি থাকক মোৰ পিছে আৰু এইটোৱে হৈছে ট্ৰি হাউচ বলক আমি ট্ৰি হাউচটোৰ ভিতৰত চাওঁ এয়া ট্ৰি হাউচৰ ওপৰৰ পৰা ভিউ এইফালে পুখুৰী আৰু এইটো ফালে নদী ইমান ধুনীয়াকৈ পানীৰ সোঁতৰ চাউণ্ডৰ লগতে চৰাইবিলাকেও মাতি আছে শুনকচোন শুনা পাইছে চাগে আপোনালোকেও আৰু এয়া ট্ৰি হাউচটোৰ ভিতৰৰ পৰা দেখাইছোঁ গোটেইখিনি ধুনীয়াকৈ বাঁহেৰে একদম বনাই থৈ দিছে বেৰাবিলাক তো এইটো ট্ৰি হাউচটো চাওক না কি মজা এইফালেৰে বাহিৰৰ ভিউ পুৰা গছ পানী গৰমৰ দিনত মানে আৰু ক'ব নালাগে আৰু পুৰা আৰাম আৰু ওপৰত এইবিলাক চাওক খেৰৰ এইবিলাক মানে আজিকালি দেখা নাযায় আৰু মাতে মা তো এই গোটেই ডাঙৰ মেন মেড ফৰেষ্টখনৰ আমাৰ মেইন যিজন খুৰা হয় এয়া খুৰা আছে মোৰ ওচৰতে বহি তো খুৰা এইটো যিখন ফৰেষ্ট কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে এইটো এনে এই 2006ৰ পৰা আমি প্লান্টেশ্যন কৰিছোঁ 2006 তো আজিৰ পৰা প্ৰায় কেইবছৰমান আগত 2006ত ইয়াতে একোৱে নাছিলে গছ গছনি নাছিলে চাগে একো নাছিলে হয় আপুনি দেখিব অলপ মানে আগত গ'লে প্ৰায় মানে পাথৰ বালুই দি মানে পৰিপূৰ্ণ তেনেকৈ আছে তো 6-7 বছৰ আগলৈকে ইয়াতে একো নাছিলে কিন্তু এতিয়া এই ঠাইখিনি ইমান ধুনীয়া মানে একদম প্ৰকৃতিৰ মাজত মানে আপোনালোকে আহিয়ে ভাল পাব সকলোৱে আহক চাওক এই ঠাইখন বহুত ধুনীয়াকৈ বনাইছে আৰু এই চব নিজে বনোৱা ন নিজে আমি বনোৱা হয়
সেইকাৰণে মেন মেড বুলি কোৱা হৈছে আৰু মানুহে বনোৱা ফৰেষ্ট এইখন আৰু খুৰা আপুনি কিবা ক'ব এনে কোনোবা আহিব চাবৰ কাৰণে তেনেকৈ এনে মানুহবিলাকেতো চবেই কয় গছ লাগে আমাক কিবা গৰম হৈছে কিবা হৈছে তেনেকৈ কৈ থাকে গছ গছনি লাগে আমাক তেনেকৈ কয় কিন্তু গছ গছনি লগাই থাকিলেওতো নহ'ব না আমাক তেনেকৈ এই দূৰৰ পৰা আহি পেলাই চোৱা মানুহ লাগিব হয় না নহয় তেনেকৈ আমাৰ চাই পেলাই আমি যেনেকৈ যিটো মানে প্ৰাকৃতিক আমি বনালে ইয়াতে এইটো বনোৱাটো আপোনালোকে চবেই আহক চাওক আমি ইয়াতে তেনেকৈ টুৰিষ্ট থকা চিষ্টেমো আমি কৰি থৈছোঁ মানে ইয়াতে ৰাতিও থাকিব পাৰে তেনেকৈ হেল্প কৰক আমাক আমিতো তেনেকৈ মানে চৰকাৰ পৰা একো নাপাওঁৱে আপোনালোকে যে 1-2 টকা যেনিবা এই ৰাতি থকা তেনেকৈ টুৰিষ্ট চিষ্টেমত যদি আহে এনেকৈ সহায় হ'ব আমাৰ হয় তো এই যান্ত্ৰিকতাৰ পৃথিৱীখনত ইমান ধুনীয়া এখন ঠাই আছে আপোনালোকে আহক ইয়াতে থাকক কেতিয়াবা এটা ৰাতি থাকিবৰ কাৰণে আহক ধুনীয়া আপোনালোকৰো ভাল লাগিব খুৰাহঁতৰো ভাল লাগিব তো পাৰ্টিও হয় ন তাতে নেকি পাৰ্টি চাৰ্টি দিব বাৰ্থডে তেনেকৈ আপোনালোকে বাৰ্থডে চেলিব্ৰেট কৰিব বিচাৰিলে বাৰ্থডে চেলিব্ৰেটো কৰিব পাৰিব সেইবিলাকো সুবিধা আছে তো এইখিনিয়ে আৰু সকলোকে কৈছোঁ আহক আপোনালোকেও বেয়া নাপায় ভাল পাব আহি ঠিক আছে তেনেহ'লে খুৰা হয় এয়া এইফালে ধুনীয়াকৈ গেষ্ট হাউচ বনাই থৈছে যদি কোনোবাই থকাকৈ আহে ইয়াতে থাকিব পাৰিব ঠাইখিনি ধুনীয়া হয় এনে এয়া গেষ্ট হাউচৰ ৰুমবিলাক আৰু এতিয়া আমি গৈ আছোঁ পাৰ্টি অৰ্গেনাইজ কৰা ঠাইলৈ ৰ'ব চুলিকেইডাল ঠিক কৰি লওঁ আহক দুইফালে ধুনীয়াকৈ শিলেৰে বৰ্ডাৰ বনাই দিছে কিমান পেক কৰি থাকিম আৰু আপোনালোকে আহি থাকক চাই থাকক মোৰ লগত ফাৰ্ষ্ট কৰাই দিছোঁ দিয়ক বেয়া নাপাব তেওঁলোকে এটা কথা কৈছিলে যে আপোনালোকে যদি কিবা মানে পাৰ্টি অৰ্গেনাইজ কৰিব বিচাৰে তেনেহ'লে নিজৰ একো যোগাৰ নানিলে হ'ব ইয়াৰ পৰা মানে চব প্ৰভাইড কৰে ইয়াতে বহি ৰেষ্ট ল'ব পাৰিব মেপ আছে লোকেশ্যনটোৰ খুৰা আপুনি কৈ দিব এনে 5,000 বিঘা তো কম মাটি নহয় 5,000 বিঘা ৰিজাৰ্ভৰ মাজত এইখিনি ঠাইত আমাৰ কিবা কিবা কেম্পটো হয় তো আমি এতিয়া এইখিনিত আছোঁ এইখিনি ঠাইত আছে এইখিনি ঠাইত আছে এইটো ৰাস্তা এইঠাৰ পৰা ডাইৰেক্ট ট্ৰান্সপৰ্টেশ্যন আছিলে তাৰ আগতে ট্ৰান্সপৰ্টেশ্যন ৰাস্তা এইবিলাক আৰু এই নীলাবিলাক পানী নদী এই নীলাবিলাক এইটো দুইভাং নদী এইটো এইটো হ'ল ধনশিৰি নদী আৰু ডাঙৰটো ধনশিৰি নদী ধনশিৰি নদী আৰু এইটো সৰু সৰু উপনদীবিলাক হয় নালা হয় ইয়াতে লিখা আছে এনেকৈ দৈফাং ৰিভাৰ ধনশিৰি ৰিভাৰ ভৈৰৱকুণ্ড RF এৰিয়া বেম্বু প্লান্টেশ্যন কি হয় ইয়াতে গেটছেমানি জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি বুলি আমি নাম দিছে নাম দিছে হয় তো ইয়াৰে নাম দিছে গেটছেমানি জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি JFMC বুলি কোৱা হয় আৰু শ্বৰ্ট ফৰ্মত আৰু যিহেতু আমাৰ ভৈৰৱকুণ্ডখন অৰুণাচল আৰু ভূটানৰ বৰ্ডাৰ এৰিয়া হয় তো এইখিনিৰ মাজতে ভৈৰৱকুণ্ডত এই এৰিয়াটোৰ এইটো চাইডে আমাৰ অৰুণাচল প্ৰদেশ আহি যায় ওপৰত আসামৰ ওপৰৰ ইফালে অৰুণাচল প্ৰদেশ আৰু সেইটো চাইডে হ'ল ভূটান পূৰা মাজত বৰ্ডাৰ এৰিয়া আমাৰ ভৈৰৱকুণ্ড এয়া চাওঁ কি মজবুত ঝুলনা বাপৰে আহি গ'লোঁ আমি ঘূৰি পিনে এয়া ৰাস্তা চাকি আহিলোঁ আমি এতিয়া আইবিত খানা খাম ভাত খাম এয়া খুৰাই আমাৰ কাৰণে আজি চব বনাইছে একদম ৰেডি কৰি দিছে এয়া ধুনীয়া মাছ বনাইছে পটল ভাজি বেঙেনা ভাজি ফুলকবি মাছৰ জোল খানা দেখে খাব মন গৈছে
এতিয়া চব শেষ, আমিও ঘৰমুৱা হ'লোঁ আৰু ভিডিঅ'টো এইখিনিতে আছে শেষ কৰি দিওঁ।